Hello everyone, welcome to Sanisar Maths Academy. আজি আমি আলোচনা কৰিম সংখ্যাৰ সৈতে চিনাকি দ্বিতীয় খণ্ড। প্ৰথম খণ্ডত আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা গোটেইখিনি বস্তু বিতংকৈ আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰি আমি পৰিমেয় সংখ্যা আলোচনা কৰিছিলোঁ। এটা সংখ্যা পৰিমেয় হ'বলৈ হ'লে প্ৰয়োজন হোৱা চৰ্ত তিনিটা আলোচনা কৰিছিলোঁ। পৰিমেয় সংখ্যাৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিবলৈ হ'লে দশমিক বিস্তৃতিৰ জ্ঞান থকাটো আমাৰ আৱশ্যক। তো দশমিক বিস্তৃতি কি হয়? গণিতত দশমিক সংখ্যাবোৰক আমি তিনিটা ভাগত ভাগ কৰোঁ। দশমিক বিস্তৃতিৰ প্ৰথম ভাগটো হৈছে সাৱধি বা পৰিসমাপ্ত। তো ইয়াত কি হয়? 1.25। মই এটা দশমিক সংখ্যা লিখিছোঁ 1.25। এই দশমিক সংখ্যাত কি হৈছে? দশমিকৰ পিছত দুটা অংকলৈকে এই সংখ্যাটো শেষ হৈছে। এটা অংক, দুটা অংক। যদি মই লিখোঁ 3.628, এই দশমিক সংখ্যাটোত কি হৈছে? দশমিকৰ পিছত তিনিটা অংকৰ পিছত শেষ হৈছে। এইটো পুনৰাবৃত্তি হোৱা নাই। এই ধৰণৰ যিমান দশমিক বিস্তৃতি আছে, এই দশমিক বিস্তৃতিসমূহক আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰোঁ। যেনে যদি আমি 1.25 ভগ্নাংশ আকাৰত লিখোঁ, আমি কি পাম? তলত পাম 100, ওপৰত পাম 125, আৰু ইয়াৰ লঘিষ্ঠ ৰূপ হ'ব 5/4। গতিকে 5/4 এটা কি? এইটো এটা ভগ্নাংশ য'ত লব আৰু হৰ দুয়োটাই অখণ্ড সংখ্যা, ইণ্টিজাৰ্ছ, আৰু হৰ শূন্য নাই। গতিকে আমি কি ক'ব পাৰোঁ? যে এই সংখ্যাটো এটা পৰিমেয় সংখ্যা। গতিকে যিমান দশমিক বিস্তৃতি আছে সাৱধি বা পৰিসমাপ্ত, এই আটাইবোৰ দশমিক বিস্তৃতি হ'ব পৰিমেয় সংখ্যা। আমি প্ৰথম খণ্ডত কি শিকিছিলোঁ? যে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা, এই গোটেইবোৰ সংখ্যা হয় পৰিমেয় সংখ্যা। কিন্তু আমি আজি কি শিকিলোঁ? যে যদি এটা সংখ্যা স্বাভাৱিক নহয়, পূৰ্ণ নহয় আৰু অখণ্ডও নহয়, যদি সংখ্যাটো দশমিক হয়, কিন্তু যদি সেই দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা সাৱধি হয়, তেতিয়াহ'লে সেই দশমিক বিস্তৃতিটোও, সেই দশমিক সংখ্যাটোও পৰিমেয় সংখ্যা হ'ব। এতিয়া দশমিক বিস্তৃতিৰ দ্বিতীয় ভাগটো হৈছে নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক কি হয়? ইয়াক আমি আৰু এটা কি নামেৰে জানো? অপৰিসমাপ্ত। শব্দৰ ভিতৰতে অৰ্থটো সোমাই আছে। অপৰিসমাপ্ত, কেতিয়াও শেষ নহ'ব। আৰু পৌনঃপুনিক, পৌনঃপুনিক মানে পুনৰাবৃত্তি হৈ থাকিব। যদি মই লিখোঁ 1.666... ডট ডট মিনছ হোৱাট? আপটো অসীমলৈ। এইটো কি হ'ব? এইটো কেতিয়াও শেষ নহয়। গতিকে অপৰিসমাপ্ত বা নিৰৱধি। আৰু পৌনঃপুনিক 6 বাৰে বাৰে আহি আছে, 666। বা যদি আমি আৰু এটা উদাহৰণ লওঁ 2.4141 ডট ডট ডট, ইয়াত কি হৈ আছে? 41 বাৰে বাৰে আহি আছে, 4141। এনেকুৱা নহয় যে অকল এটা অংকই বাৰে বাৰে আহিব পাৰে, দুটা অংক বাৰে বাৰে আহিব পাৰে। কিন্তু মূল কথাটো হ'ল যে যদি নিৰৱধি হয়, অপৰিসমাপ্ত হয় আৰু পৌনঃপুনিক হয়, ৰিপিট হয়, তেতিয়াহ'লে আমি ক্লাছ 9ত এক্সাৰচাইজ 1.3ত আছে যে এই ধৰণৰ দশমিক বিস্তৃতিক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। p/q মানে কি? এটা ভগ্নাংশ। যদি আমি ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব পাৰোঁ, গতিকে এই দশমিক বিস্তৃতিবোৰ কি হ'ব? পৰিমেয়। আমাৰ মনত ৰাখিবলগীয়া কথা কি? যে দশমিক বিস্তৃতিৰ প্ৰথম দুটা ভাগ পৰিমেয়। যদি দশমিক বিস্তৃতিটো সাৱধি বা পৰিসমাপ্ত হয়, পৰিমেয় হ'ব। যদি সাৱধি নহয়, নিৰৱধি হয়, কিন্তু পৌনঃপুনিক হয়, তথাপিও কি হ'ব? পৰিমেয় হ'ব। এতিয়া দশমিক বিস্তৃতিৰ তৃতীয় ভাগটো হৈছে অপৰিসমাপ্ত, অপৌনঃপুনিক। তো শব্দৰ ভিতৰতে অৰ্থ সোমাই আছে। অপৰিসমাপ্ত, কেতিয়াও শেষ নহ'ব। আৰু অপৌনঃপুনিক মানে কেতিয়াও ৰিপিট নহ'ব। ফৰ এক্সাম্পল, যদি মই লিখোঁ ৰুটটোৰ ভেলু 1.41413562 ডট 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 ইত্যাদি ইত্যাদি। আমি ৰুটটোৰ মান দশমিকৰ পিছত দুই ঘৰলৈ লিখোঁ 1.41, কিন্তু ৰুটটোৰ প্ৰকৃত মানটো হৈছে 1.41421356 ডট ডট ডট। এই দশমিক বিস্তৃতিটো অপৰিসমাপ্ত, কিয়নো ইয়াত ডট ডট আছে, অসীমলৈ গৈ থাকিব, কেতিয়াও শেষ নহয়। আৰু অপৌনঃপুনিক, ইয়াৰ কোনো এটা অংক ৰিপিট হোৱা নাই। 41, নেক্সট 42 আহিছে, 41 অহা নাই। গতিকে কোনো এটা অংক ৰিপিট হোৱা নাই। নেক্সট আছে আৰু এটা পাইৰো ঠিক একেদৰে এটা মান আছে, যিটো আমি লিখোঁ 3.1442 ডট 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 এনেকুৱা আছে, যিটো কেতিয়াও
শেষ নহয় আৰু ৰিপিটো নহয়। তো এই ধৰণৰ দশমিক বিস্তৃতিবোৰ হ'লে আমি কেতিয়াও ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ। উই কাণ্ট এক্সপ্ৰেছ দেম এজ p/q। আৰু যদি এটা সংখ্যাক ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই সংখ্যাটো কেতিয়াও পৰিমেয় হ'ব নোৱাৰে। গতিকে এই ধৰণৰ যিমান সংখ্যা আছে, যিমান দশমিক বিস্তৃতি আছে, এই দশমিক বিস্তৃতিবোৰ কি হ'ব? অপৰিমেয়। গতিকে আমি কি শিকিলোঁ? যে দশমিকৰ তিনিটা ভাগ আছে। প্ৰথম দুটা ভাগ পৰিমেয় আৰু তৃতীয় ভাগটো অপৰিমেয়। আমি এতিয়া কেইটামান অপৰিমেয় সংখ্যাৰ উদাহৰণৰ সহায়ত আৰু বিতংকৈ আলোচনা কৰিম। √2, √3, পাই ইত্যাদি যিমান সংখ্যা আছে। আচ্ছা, √2 মানে কি? √2 মানে হৈছে 2ৰ বৰ্গমূল। √3 মানে হৈছে 3ৰ বৰ্গমূল। গতিকে এই 2, 3 এইবোৰৰ বৰ্গমূলৰ যিটো মান হয়, এই মানবোৰ সদায় কি হয়? দশমিকত আহে। আৰু দশমিকবোৰ কেনেকুৱা হয়? অপৰিসমাপ্ত, অপৌনঃপুনিক। আৰু যিহেতু ইয়াৰ দশমিক বিস্তৃতিবোৰ অপৰিসমাপ্ত, অপৌনঃপুনিক হয়, গতিকে এই আটাইবোৰ সংখ্যা সদায় কি হ'ব? অপৰিমেয় হ'ব। ইয়াত আৰু এটা কথা মন কৰিবলগীয়া যে আমি দেখা পালোঁ যে 2ৰ বৰ্গমূল, 3ৰ বৰ্গমূল, 5ৰ বৰ্গমূল, 6ৰ বৰ্গমূল ইত্যাদি সংখ্যাবোৰ অপৰিমেয়। ইয়াত মই 1ৰ বৰ্গমূল লিখা নাই, 4ৰ বৰ্গমূল লিখা নাই, 9ৰ বৰ্গমূল লিখা নাই। √1, √4, √9 এই সংখ্যাবোৰ কি হ'ব? পৰিমেয় নে অপৰিমেয়? 1ৰ বৰ্গমূল কি হয়? আমি জানো যে 1ৰ বৰ্গমূল সদায় 1 হয়। 1ৰ বৰ্গমূল মানে আমি 1ক এইদৰে লিখিব পাৰোঁ 1 স্কুৱেৰ, স্কুৱেৰৰ ৰুট কেনচেল, আমি কি পাম? 1 পাম। তাৰমানে 1ৰ বৰ্গমূল 1। 1 এটা স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যা সদায় পৰিমেয় হয়। আমি আগতে শিকিছোঁ আটাইবোৰ স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা। নেক্সট আমি যদি √4 লিখোঁ, 4ৰ বৰ্গমূল, 4ৰ বৰ্গমূল কি হয়? আমি 4ক 2 স্কুৱেৰ লিখোঁ, স্কুৱেৰ আৰু ৰুট কেনচেল, কি থাকিব? 2। এগেইন আকৌ 2 এটা স্বাভাৱিক সংখ্যা, আৰু প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা। ঠিক একেদৰে 9ৰ বৰ্গমূল 3, 3 এটা স্বাভাৱিক সংখ্যা, আৰু প্ৰতিটো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা। গতিকে √1, √4, √9 আদি সংখ্যাবোৰ সদায় পৰিমেয়। এই সংখ্যাবোৰ সদায় কি হ'ব? পৰিমেয়। চ' আমি কোনবোৰ সংখ্যা পৰিমেয় হয় আমি কিদৰে মনত ৰাখিম? অল নেচাৰেল নাম্বাৰ পৰিমেয়, অল হোল নাম্বাৰ্ছ পৰিমেয়। যিমান স্বাভাৱিক সংখ্যা আছে পৰিমেয়। প্ৰতিটো পূৰ্ণ সংখ্যাই পৰিমেয়। প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয়। আৰু যদি সংখ্যা এটাত দশমিক থাকে, এই দশমিকৰ তিনিটা ভাগ আছে, 1, 2, 3টা। এই প্ৰথম ভাগ দুটা হ'ব পৰিমেয় আৰু তৃতীয় ভাগটো হ'ব অপৰিমেয়। এতিয়া আমি ডাউট আৰু ক্লিয়াৰ কৰিম। অপৰিমেয় সংখ্যা কি? যিবোৰ সংখ্যা পৰিমেয় নহয় সেই সংখ্যাবোৰ হৈছে অপৰিমেয়। যেনে ফৰ এক্সাম্পল √2, √3, পাই ইত্যাদি ইত্যাদি। আমাৰ নেক্সট ক্লাছবোৰত আমি এইবোৰ আলোচনা কৰিম, কিদৰে প্ৰমাণ কৰিব লাগে √2, √3 ইত্যাদি অপৰিমেয় সংখ্যা। চ' এই ভিডিঅ'ৰ অন্তিম আলোচনা বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যা কি হয়? পৰিমেয় আৰু অপৰিমেয় উভয়ক বাস্তৱ সংখ্যা বুলি কোৱা হয়। যিমান সংখ্যা আছে, পৰিমেয় হওক বা অপৰিমেয় হওক, এই গোটেইবোৰ সংখ্যাক আমি একেলগে বাস্তৱ সংখ্যা বুলি কওঁ। চ' ধৰা হ'ল এটা বাস্তৱ সংখ্যাৰ ঘৰ। এই ঘৰত মুঠ ভাগ কেইটা হ'ব? 2টা ভাগ। এটা হ'ব পৰিমেয় সংখ্যাৰ ভাগ আৰু এটা হ'ব অপৰিমেয় সংখ্যাৰ ভাগ। আকৌ এই পৰিমেয় সংখ্যাৰ ভাগত কি কি থাকিব? ইয়াত থাকিব স্বাভাৱিক সংখ্যা, ইয়াত থাকিব পূৰ্ণ সংখ্যা, আৰু ইয়াত থাকিব অখণ্ড সংখ্যা। আৰু এই পৰিমেয় আৰু অপৰিমেয় আমি একেলগে আটাইবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি কওঁ। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ প্ৰিয়জনৰ ওচৰলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।